Hello friends, welcome back to my YouTube channel Hiranmoy vlog. আজি মই আছো এখন জংঘলৰ মাজে মাজে গৈ আছো। জংঘলখনৰ নাম হৈছে ডিব্ৰু সাইখোৱা অভয়াৰণ্য। এতিয়া আমি মাজে গৈ আছো অভয়াৰণ্যনে। ইয়াৰ পৰাই আৰম্ভ হৈছে ডিব্ৰু সাইখোৱা অভয়াৰণ্য। আপোনালোকক স্বাগতম জনাইছোঁ অভয়াৰণ্যলৈ। থেংক ইউ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই দিব নতুন আপডেট পাবলৈ। থেংক ইউ। ইয়াত বাঘ চাগ আছে চাগে, আৰু ইয়াত বহুত ডাঙৰ গছ আছে। আপোনালোকক দেখাইছোঁ। আমি যিটো ৰাস্তাত আহিছিলোঁ সেই ৰাস্তাটোত মানুহ বহুত কম অহা যোৱা কৰে। বহুত সময় মূৰতে এখন দুখন গাড়ী লগ পাইছিলোঁ। এই জংঘলৰ ৰাস্তাটোত কিয় আহিছোঁ গম পাইছেনে? কালি ৰাতি আমি ইয়াতে ৰিলেটিভ মানুহ এঘৰত থাকিলোঁ, আৰু এই ৰাস্তাটোদি আমি গৈ আছোঁ ঘৰলৈ। ঘৰ মাজুলীত হয় মোৰ। কালি আমি ঢলা-শদিয়া চাবলৈ আহিছিলোঁ, আৰু ৰাতি হৈ গ'ল, সেইকাৰণে আমাৰ ৰিলেটিভ মানুহ ঘৰত থাকিবলগীয়া হ'ল। আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই ডেছক্ৰিপশ্যনত পাই যাব। থেংক ইউ। এতিয়া ব'লক জংঘলৰ মাজে গৈ থাকোঁ। মই ইউটিউব চেনেল খোলা বেছি দিন হোৱা নাই। যদি কিবা ভুলকৈ কৈছোঁ ক্ষমা কৰি দিব। ইয়াতে অভয়াৰণ্য শেষ হ'ল। এতিয়া পাইছোঁহি বেলেগ এখন গাঁও। গাঁওখনত বহুত ধুনীয়া পথাৰ আছে। আপোনালোকে চাওক আৰু এনজয় কৰক। আপোনালোকক অকল ভাল ভিডিঅ' শ্বুটবোৰ দেখাইছোঁ, আৰু চব যদি দেখাওঁ এই ভিডিঅ'টো বহুত দীঘল হৈ যাব। সেইকাৰণে আপোনালোকক ভাল জেগাবোৰ দেখাইছোঁ। হেল্ল' ফ্ৰেণ্ডছ, কালি আমি আহিছিলোঁ বহুত জেগাত আহিলোঁ। কালি আমি প্ৰথম আহিলোঁ বগীবিল দলং, নেক্সট জগন্নাথ মন্দিৰ সোমালোঁ, তাৰপিছত ঢলা-শদিয়াত সোমালোঁ। আপোনালোকে ডেছক্ৰিপশ্যনত লিংক পাই যাব। 3টা ভিডিঅ' লিংক দি থোৱা থাকিব, আপোনালোকে চাওক। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লাইক, কমেণ্ট, শ্বেয়াৰ। আজিলৈ বাই।